বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি এতিয়া মই গৈ আছোঁ বজাৰলৈ। এতিয়া সময় কেতিয়া জানেনে? 3টা বাজিছে, দুপৰীয়া সময়। আপোনালোকে চাব পাৰে এখন ৰ'দ আছে এতিয়াও। মই কিয় 3টা বজাত যাব ওলাইছোঁ ভিডিঅ'টোত আপোনালোকে চাই থাকক, চাই থাকিলে গম পাব। বন্ধুসকল চিধে চিধে এয়া মই ATM-লৈ আহি গ'লোঁ। পইচা উঠাব লগা আছে কিন্তু বজাৰ কৰি। এয়া মই খোজকাঢ়ি গৈ আছোঁ বজাৰলৈ, যিহেতু প্ৰখৰ ৰ'দো দি আছে। আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, গতিকে এনেকৈ গৈছোঁ আৰু খোজকাঢ়ি। এয়া দোকান পাওঁ হৈয়ে গ'লোঁ। এয়া মই পাই গ'লোঁ দোকান। এইখন হৈছে গেলামালৰ দোকান, য'ৰ পৰা আমি মাহিলী মালবিলাক লওঁ ইয়াৰ পৰাই। আহিব, ইমান গৰম লাগিছে, সেইকাৰণে তামোল পিঠা ল'লোঁ। এই দাদা ইয়াত বস্তু জুখি আছে দিবৰ কাৰণে। বন্ধুসকলে বাবুৰ কাৰণে হাগিছ লৈ লৈছে, যিহেতু তাক ৰাতি হাগিছৰ দৰকাৰ। এইবিলাক মই লৈ আছোঁ এতিয়া। অকল নিবৰ মই এখন গাড়ী ল'ব লাগিব, মই গাড়ী এখন ওচৰলৈ গৈ আছোঁ। টমটমখন এতিয়া আহি আছে, বস্তুবিলাক ভৰাই লওঁ। টমটমখন আহি গ'ল, এতিয়া বস্তুবিলাক মই গাড়ীত ভৰাই লওঁ। দাদা আহি গৈছে। কণীটো ল'ব লাগিব। কণীটো পলিথিনতে দিব নেকি? আলু, কণী, পিঁয়াজ। বস্তুবিলাক মই উঠাই আছোঁ। কাটি দিব লাগিব। এতিয়া ঘৰত যাম, বজাৰ লোৱা যিটো হৈ গ'ল। এতিয়া টমটমত মই গৈ আছোঁ বজাৰলৈ, ঘৰলৈ। যিহেতু বজাৰ বেছি দূৰত নহয়, বেছি সময় নালাগে। এয়া মই গাড়ীৰ পৰা নামি উঠি দাদাক গাড়ী ভড়া দিবৰ কাৰণে পইচা উলিয়াইছোঁ, আৰু তেওঁ মোক অলপ বস্তুবিলাক নমাই দিয়াত মানে হেল্প কৰিছে। আৰু যিহেতু ঘৰ আহি পাই গ'লোঁ, চাউলৰ বস্তা আছিলে, গেলামালবিলাক আছিলে, এইবিলাক অলপ নমাই দিছে। আৰু এয়া হিমেশে মোক চাউলৰ বস্তা আনি দিছে, হেল্প কৰিছে। আৰু বাবুৱে মই বজাৰলৈ যাম বুলি সি মানে গম পাইছে, ক'ৰবালৈ মই ওলাইছোঁ বুলি যে কাপোৰ পিন্ধিছোঁ। এতিয়া সি মানে মোৰ পিছ নেৰে, বুজিছে? গতিকে এতিয়া মই পলাই যাব লাগিব, কাৰণ সিয়াকতো মই লৈ যাব নোৱাৰোঁ। মই এতিয়া চব্জি বজাৰত গৈ আছোঁ, ঘৰৰ কাৰণে চব্জি আনিব। যিহেতু চব্জি নাই ঘৰত, ৰাতি কি খাম, সেইকাৰণে ওলালোঁ। বন্ধুসকল এয়া বজাৰ আমাৰ। এতিয়া মানে কাৰেণ্ট নাই যে, সেইকাৰণে আন্ধাৰ বেছি দেখা গৈছে। ষ্টিক যিটো লাইট আছিলে, সেইটো এতিয়া কাৰেণ্ট নাই কাৰণে জ্বলা নাই। যিহে গাড়ীৰ উৎপাত নহয়, সন্ধিয়া পাৰ হ'ব খুব ভয় লাগে, কিন্তু উপায় নাই বন্ধুসকল, দেখি শুনি পাৰ হওঁ আৰু, যিহেতু সন্ধিয়া সময়টো খুব বেয়াও সময়। বন্ধুসকল এয়া আমি বজাৰ পাই গ'লোঁ, চব্জিৰ বজাৰ। ইয়াত মাছ মাংস চবেই পোৱা যায়। এয়া বন্ধুসকল, এয়া বজাৰত মই চব্জি লৈ আছোঁ। বহুত চব্জি লওঁ মই, প্ৰায় 10 দিন 12 দিনৰ কাৰণে এনেকৈ লওঁ আৰু চব্জিবিলাক, কাৰণ মই যিটো আহিবৰ কাৰণে সময় নাপাওঁ, সেইটো কাৰণে অলপ বেছিকৈ আনি ফ্ৰিজত ৰাখি দিওঁ। আৰু
অলপ বজাৰখন চাই লওঁ। এইখনে হৈছে আমাৰ বজাৰ, য'ত যিটো দাদাৰ তাত মই চব্জি লৈছোঁ সেই দাদাৰ তাত মানে কিছু চব্জি নাই, সেইটো কাৰণে মই আকৌ এখন বেলেগ দোকানলৈ আহিলোঁ। মোৰ ভোল এইটো খুব ফেভৰেট হয়। ফাইনেলি হিমেশ আৰু আমাৰ দুজন বজাৰ কৰা হৈ গ'ল। এতিয়া ঘৰলৈ যাম। আপোনালোকে ব্লগটো কণ্টিনিউ চাই থাকিব শেষলৈকে। দেখিছে নহয় কিমান আন্ধাৰ বজাৰত। এতিয়া কাৰেণ্ট আহিছে, অলপ পোহৰ আহিছে। ঘৰলৈ আহি আছোঁ আমি, হিমেশ আৰু মই। 4 লাইন যিহেতু সাৱধানে পাৰ হ'ব লাগে, গতিকে পাৰ হৈ ল'লোঁ ৰাস্তাটো। বন্ধুসকল, বজাৰৰ পৰা আহি এতিয়া আকৌ ৰন্ধা বঢ়াত ব্যস্ত হৈ গ'লোঁ। এতিয়া কি বনাই আছোঁ চাওকচোন। আজি আছে আলু ভাজি আৰু এটা নিৰামিষ চব্জি হ'ব, যিহেতু আজি বৃহস্পতিবাৰ, আমি নিৰামিষ খাওঁ, গতিকে ৰাতিলৈ এনেকৈ আৰু। বন্ধুসকল, মই বজাৰত গৈছিলোঁ, যিহেতু বজাৰৰ পৰা কি বজাৰ কৰিলোঁ আপোনালোককতো দেখুওৱা হোৱা নাই। এতিয়া ৰাতি বাজে 9:30। এতিয়া মই ব্লগটো আকৌ কৰি আছোঁ, যিহেতু বজাৰৰ পৰা আহি সময় পোৱা নাই আপোনালোকক দেখাম বুলি ভাবিও। গতিকে কি বজাৰ কৰোঁ আপোনালোকে চাই লওক। এইবিলাক হৈছে ৰেচন, মাহিলী ৰেচন ঘৰৰ কাৰণে। প্ৰত্যেক মাহে আমি এনেকৈয়ে উঠাওঁ, কিয়নো মাহেকীয়াকৈ উঠাই ল'লে আমাৰ অলপ অসুবিধাটো কম হয়। বন্ধুসকল, যিহেতু মই কৈছিলোঁ, থাম্বনেইলতো দিছিলোঁ যে মই হঠাৎ কিয় বজাৰলৈ যাব লগা হ'ল, আপোনালোকক এতিয়া মই কৈ দিওঁ। কাৰণটো হৈছে ৰাতিপুৱা মোৰ অলপ প্ৰব্লেম হয় আৰু ইভিনিঙো মোৰ প্ৰব্লেম ক'ব গ'লে, কিয়নো ৰাতিপুৱা মই 5টাৰ পৰা 7টা বজালৈকে ব্যস্ত থাকোঁ টিউশ্যনত। তাৰপিছত আকৌ মই ঘৰুৱা কামত ব্যস্ত হৈ যাওঁ, কিয়নো সেইখিনি টাইম বাবুক টাইম দিব লাগে, খোৱা বোৱা ইটো বিভিন্ন ধৰণৰ ৰন্ধা বঢ়া, বিভিন্ন ধৰণৰ কামত মানে ফ'কাছ কৰিব লাগে, যাৰ কাৰণে নেকি আকৌ সেই দুপৰীয়া হৈ যায়। গতিকে এনেকুৱা হৈ যায়, ষ্টেজটো এনেকুৱা হৈ যায় যে মই কেতিয়া বজাৰলৈ যাম। সেইকাৰণে আকৌ কি কৰোঁ মই, ইভিনিঙত আকৌ কি হৈ যায় মোৰ টিউশ্যন থাকে 4টাৰ পৰা 5:30লৈকে। গতিকে সেই টাইমটো মই যিটো সময়ত নেকি বজাৰ যোৱা, মই সেইখিনি সময়তো মই ব্যস্ত থাকোঁ। তাৰপিছত সন্ধিয়া হয়, সন্ধিয়া যাবলৈ এনেকুৱা হয়, এলাহ লাগে, তাৰপিছত বাবুক চাব লাগে, এনেকুৱা প্ৰব্লেম হৈ যায়। সেইকাৰণে দুপৰীয়া খাই বৈ বাবু টোপনি যোৱাত মই বজাৰলৈ গৈছোঁ বজাৰ কৰিব, যিহেতু মোৰ তেখেত ঘৰত নাথাকে। গতিকে সেইখিনি ময়ে দায়িত্ব ল'ব লাগে, সেইখিনি মোৰে দায়িত্ব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা।